হেল্ল' বন্ধুসকল, মিলন ব্লগত আপোনালোক স্বাগতম। আৰু আজি মানে দেৱালী, মানে আজি প্ৰথম দেৱালী। আজি মানে আপোনাৰ ৰবিবাৰ, সেইকাৰণে মানে কি কৰিছোঁ মই কেইটামান মানে বঢ়িয়া বমা হৈছে গাইছ। মানে একদম আজি মানে ভিডিঅ'টো কেনে হ'ব জানা, মানে ভিডিঅ'টো এক্সপেৰিমেণ্ট টাইপৰ হ'ব। মানে আজি ব্লগ টাইপৰ নহয়, মানে ডাঙৰ দামী বমা আনিম, এক পেকেটে আনিম। মানে আপোনালোক চাব, মানে মানে ধৰ বাল্টিং চাল্টিং পুৰা সোমাই দিম আৰু কিমান অপাৰলৈকে যে কি হয় আপোনালোকক চব দেখাম। আৰু চাই থাকিব এতিয়া মই বৰ্তমান দোকানখনলৈকে যাই থাকোঁ। আৰু বিশ্বৰা ঘৰত নাই, মানে বমা আনিব দিছোঁ বিশ্বৰা মানে সিহঁতৰ ঘৰলৈকে মই লৈ গৈ সিহঁতৰলৈকে। আৰু আপোনালোকৰ দোকানখনো দেখাৰ চাই থাকিব। আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মোৰ আগত আৰু মানে এখনতো থাকেই দিছোঁ আৰু গাইজ কমেণ্ট দিব কেনে লাগছে গাড়ীখন। মই মানে মোৰ নামটো চেনেলটোৰ নামটো মাৰি লয়। মানে সৰু সৰুৱে মানে ঠেকাই নাই, গাড়ীখনে অলপ সৰু সুৰা প্ৰব্লেম দিয়ে থাকে, তথাপিও ভাল চাল কৰি লৈছোঁ আৰু বাছ সেয়াই আৰু বেলেগ একো নাই। আৰু এতিয়া বৰ্তমান যাই থকা আপোনালোকে চাই থাকক। বমা আছে একাটোৰ এই বমাগিলা প্ৰাইচবিলাক কিমান কেনে কৰিছে তই কওঁ। এতিয়া সুন্দৰকৈ জাগা আহিবলৈ তোৰ জাগা আহিবলৈ কওঁ। জগমগ 100 টকা, এখন 100 টকা। আৰু মই দিলোঁ এইটো নামটো কি আছিল? আৰু ৰাইনো ৰাইনো কেইটকা দেখি দিম। ৰাইনো 100 টকা, এইগিলা 20 টকা, 20 টকা। 20 rupees, আৰু এইগিলা 20 rupees, চব 20 rupees। আৰু জ্বালা বমগিলা এইগিলা প্লেট কেইটকা? 20 rupees, 20 rupees। লাল কেম্বা সস্তা দিয়ে নাই তই? এইটো 200। এনে 240 টকা নহয়, এনে 240 টকা। আৰু যদি মোৰ নাম লৈ পেলাই 200 টকা হৈ যাব। বাকী যি কি নহওক মানে আমি একদম মানে ৰাতি আহি পালোঁ, মানে মিলমন্ত্ৰৰ ঘৰত যালোঁ। আৰু এই চালা কুত্তে দেখিছে বমা কৈ চব ভৰ্তি আছে বমা। এনেকে ল'ব লাগে, অঁ আৰু এনেকৈ থ'ব লাগে, আৰু এনেকৈ এইটো ওলাই ল'ব লাগে। অঁ আৰু তাৰপিছত লাহেক কৈ মই দে ৰাস্তাত মাৰি দিম। দে মাৰ এটা মাৰ ল'বা চলাবা। দে মোৰ গাত নামাৰিবি ভাই। তোৰ মাইক কেনে কৰে চাওঁ ৰ গাইছ কেনে হিলি যায়। মাৰ আছে নে নাই? আছে অলপমান, মানে সিমানো নাই দেই হ'লো। আছে বহুত আছে ব্ৰ, বহুত গাইছ আলফা বমা আনিছোঁ, আলফা বমা আনিছোঁ। চাই দেখো কালি আলফা আনিছে ঐ। চালা আলফা বমা আনিছোঁ চালা। তই কিহৰ আলফা আছে মোৰ লগত? তাতকে দুগুণ ভাল আছে, কিবা কৈ আছা? ইগিছে কি ক'ম আৰু মই মানে উদাহৰণটো উদাহৰণটো দিব লাগিলে অলপ বেয়া হয় গাইছ, নকয় দিয়ক আৰু এতিয়া আমি বৰ্তমান যাই থাকোঁ, আপোনালোকে চাই থাকক। আৰু আমি এতিয়া মৰাণক খৰাং কৰি ফেলে যাম, এতিয়া মৰাণক খৰাং কৰি ফেলে যাম আমি গাইছ। আমাৰ গাড়ী লৈ যাই আছোঁ, আমাৰ আগত বমা কানি একদম ধানা ধুম মাৰে গাইছ। কি ক'ম আৰু আপোনালোকক চাই থাকিবচোন, আপোনালোকে পুৰা একদম মানে গমেই পাব। আৰু এই আগত যিগিলা লাইটগিলা জ্বলিছে তাতে মানে চলিগিলা আৰু ধকে বমাগিলা দলিয়াই মাৰি দিয়ে। সেইকাৰণে আৰু আমিতো ক'লোঁ আৰু এই চাইডটো কি ধুনীয়া লাগিছে, মালা চালা দি কি ধুনীয়াকৈ সজাই দিছে। আৰু এতিয়া আমাক সুখী মানে চিংৰা খুৱাই দিলে, চালাই চিংৰা খুৱাই দিলে, এশত খুৱাই দিলে তাৰমানে। আৰু ভাল লাগিল তেতিয়াও আহি পেলাই। আৰু বাটেদি আমি আহি থাকোঁতে এইটো কি বস্তু দেখিলোঁ? বৌ আকৌ বৌ ছাতি দি আছে। চালা গমেই পোৱা নাছিলোঁ যা গাইছ। বৌটো ছাতি কেম্বা দে কিন্তু দেই, সেই পৰা ছাতি ইমান দেৰি লাগে নাই যাওঁতে চালা। আৰু বৰ্তমান আমাৰ ঘৰ আহি পালোঁ, মানে মই ৰিটাৰ্ণ আহি পালোঁ মিনমহঁতক লৈ পেলাই। কিন্তু আমাৰ ঘৰৰ ৰাতিৰ পৰিৱেশটো আপোনালোকে চাওকচোন, কি ধুনীয়া এটা মানে সৰুৰে কচু দিয়ক কৈছোঁ। চাকি নেকি? চাকি নহয়, এইগিলা চাকি নহয়, গম পাইছে? কি এইগিলা মানে তোমাৰ এনেই আৰু কি আছে দে? মানে গেছ জল্দি মানে আমি আহি পালোঁ। মানে বংশৰত দেখি যাম বুলি ভাবিছিলোঁ, নেগেলোঁ গাইছ। আৰু নাযাওঁ কাৰণটো মানে কি ভাল লাগে না সিবাৰ বংশৰত দেখি। আৰু মানে ডাইৰেক্ট আমাৰ মানে বাসুদেৱ মন্দিৰে আহি পালোঁ। আৰু বাসুদেৱ মন্দিৰত আহি ভালে লাগছি, মানে বহুতখিনি ভাল লাগছি। আৰু মানে যাম বুলি ভাবিছোঁ এক জেগাত, যদি তাতে হয় আপোনালোকক দেখাই আছোঁ। আৰু মানে দীপাৱলী বুলি সিমানটো আপোনালোকক মানে দেখাব কাৰণে সেই নহ'লোঁ, তথাপিও আপোনালোকে ভিডিঅ'টো চাব। আৰু এইটো হৈছে আমাৰ বাসুদেৱ মন্দিৰ, মানে দমদমৰ ফালৰ পৰা আহিলে পায় আৰু মানে যোৱাৰ ফালৰ পৰা মানে আমাৰ কুইলাদিত খুবেলি পাব আৰু এই মন্দিৰটো। আৰু তোমাৰ এই বাসুদেৱ মন্দিৰ কেনে লাগছে ৰাতি কোৱা? বিৰি এটা জ্বলাও ৰ। জ্বালাব টান কৰে পাই।